হাই গাইজ, সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম এই সফট কেকটো কেনেদৰেনো ক'ত বনালোঁ তাকে দেখুৱাবৰ মই চেষ্টা কৰিম। এয়া চাওক, মোৰ এটা পুৰণি ইলেক্ট্ৰনিক ৰাইচ কুকাৰ। এই ৰাইচ কুকাৰতে মই আজি কেকটো বনালোঁ আৰু কি ধৰণে বনালোঁ তাকে মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। এইটো এটা পুৰণি ইলেক্ট্ৰনিক ৰাইচ কুকাৰ, অট'মেটিক নহয়। এইটো চবৰে ঘৰে ঘৰে প্ৰায় থাকেই আজিকালি। ইয়াতে চাওক, এয়া মই ভিতৰখন দেখুৱালোঁ। ইয়াতে মই পানী দিম, পানীখিনি গৰম হ'ব দিম। যিদৰে আমি কুকাৰ বা কুকাৰতো বনাই বহুতে, কুকাৰ বা কেৰাহী নাইবা মাইক্ৰ'অভেন ফ্ৰী হিট হ'ব দিয়া হয়, তেনেধৰণে মই এই ৰাইচ কুকাৰটোত অলপ পানী দি এই পানীখিনি গৰম হ'বৰ কাৰণে মই 5 মিনিটৰ কাৰণে এৰি দিম। এইটো দেখিছেনে, ATM গ'ল্ড কুক আৰু ৱাৰ্ম দুটা বুটাম আছে। একদম পুৰণা মডেল, কিন্তু মই ইউজ কমকৈ কৰোঁ। ইয়াতে কোনো ধৰণৰ ভাত বনোৱা নহয়, পানী দুনি গৰম কৰোঁ। ইয়াতে মই অলপ পানী দি ল'ম। মোৰ কেইবাটাও কেক হোৱাৰ কাৰণে, 4টা কেক আছে যিহেতু, সেইকাৰণে মই একেবাৰে পানীখিনি বেছিকৈ দি গৰম কৰি ল'ম। 1 লিটাৰ পানী দিলোঁ মই। তেনেকুৱা কোনো জোখ নাই 1 লিটাৰ আধা লিটাৰ, কিন্তু কেক অনুসৰি হয়। পানীখিনি গৰম যিহেতু ভাপ হ'লে শুহি যায়, পানীখিনি নাইকিয়া হৈ যায়, গতিকে অলপ বেছিকৈ দিলে আপুনি কেইবাটাও কেক বনাব পাৰে। অতি সহজ বনাবলৈ। আমি ইয়াত কেটলি পিঠাও বনাব পাৰোঁ, ভাপৰ পিঠা, কেটলি পিঠাও এনেধৰণে ৰাইচ কুকাৰত বনাব পাৰি। মই কেতিয়াবা আপোনালোকক এইটো কেটলি পিঠা কেনেকৈ বনায় সেইটো মই দেখাম। চুইচটো অন কৰি দিলোঁ, দি মই এতিয়া আমি ইয়াত ৱাৰ্ম বুটানটো অন হৈছে, কিন্তু ৱাৰ্ম বুটান হ'লে নহ'ব। মই ইয়াতে কুক বুটানটো অন কৰি দিলোঁ। অন কৰি দিওঁতে চাওক, ৰেড ছিগনেল পোৱা গ'ল। তাৰমানে এতিয়া পানীখিনি গৰম হ'ব। 5 মিনিটৰ কাৰণে মই পানীখিনি গৰম হ'ব দিলোঁ। তেতিয়ালৈকে মই বেটাৰটো ৰেডি কৰি ল'ম, আৰু ৰেডি কৰি লৈ পেলাই মই ইয়াত ধুনীয়াকৈ বহাই দিম। মই 5 মিনিটৰ পাছত খুলি চাম, অলপ দেখা পাব আপোনালোকে ভাপ বাহিৰলৈ ওলাব, ভাপৰ সৃষ্টি হ'ব। সেই ভাপটো হ'ব দিব, তেতিয়া আপোনাৰ কেকটো বনাওঁতে সহজ হ'ব। একদম কম সময়তে হৈ উঠে, সহজে হয়। মই আজিকালি ইয়াতে বনাবলৈ ভাল পাওঁ, আৰু কেকটো বিৰাট টেষ্টি হয়। কোনো পুৰি যোৱাৰ ভয় নাথাকে, দহি নাযায় কেতিয়াও। বেছি সময় হৈ গ'লেও কেকটো কেতিয়াও পুৰি নাযায়। এয়া চাওক, পানীখিনি উতলিলে মই ইয়াতে জালিখন লগাই দিলোঁ। জালিখন লগাই দি ইয়াতে মই কেকৰ বেটাৰখিনি এনেদৰে বাতিটোৰ সৈতে বহাই দিলোঁ। কণ্টেইনাৰটোত দি মই এনেদৰে বহাই দিলোঁ। দি মই ঢাকনাখন লগাই দি 25 মিনিটৰ কাৰণে মই এৰি দিলোঁ। 25 মিনিটৰ পাছত চাবচোন, এয়া চাওক 25 মিনিট হৈ গ'ল। এয়া চাওক, ৱাও, কি ধুনীয়া এটা কেক হৈ গ'ল। চাওকচোন, ইমান ছফ্ট, ইমান ফুলি উঠিছে। এইটো 1 কেজিৰ এটা কেক হয়। দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিলে। এয়া দেখিছে ভাপটো কেনেকৈ উঠিছে। মই এবাৰ চালোঁ চুৰিখন দি পেলাই কেকটো হৈছেনে নাই। অলপমান সময় বাকী থকাৰ কাৰণে 5 মিনিটৰ কাৰণে মই এৰি দিলোঁ। এয়া চাওক, মই উলিয়াই আনিলোঁ 5 মিনিটৰ পাছত। কিমান ধুনীয়া এটা কেক। মই এইটো কেক আগতে বনাই ৰাখিছিলোঁ, আপোনালোকক দেখুৱালোঁ মই। দেখিছেনে কিমান ছফ্ট হৈছে, কোনো ৰঙা পৰি যোৱাৰ দাগ নাই, কেকটো দহি যোৱা নাই। মাইক্ৰ'অভেনটো দহি যায়, কিন্তু ইয়াত কোনো ধৰণে দহি নাযায়। বিৰাট ধুনীয়া এটা ছফ্ট কেক হয়, আৰু বহুত টেষ্টি হয় কেকটো। এই কেকটো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, ঘৰত ধুনীয়াকৈ ট্ৰাই কৰি চাব পাৰে। বহুত ছফ্ট হয়, খাবলৈ টেষ্ট হয়। গাইজ, এনেদৰে ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিম মই। আজিৰ কাৰণে মই ৰাখোঁ, আৰু মোৰ চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰি শ্বেয়াৰ কৰিব। বাই, গুড নাইট।